আজি আমি বনাম ব্রেড রোল। তার কারণে লাগিব সুজি, চেনি, দুটা ইলাচি, ব্রেড এটা, নাৰিকল আৰু গাখীৰ। প্ৰথমে মই ব্ৰেডৰ সাইডখিনি কাটি দিলোঁ। বেলনি এটাৰ সহায়েৰে চেপেটা কৰি ল'ম। এনেকৈ গোটেইকেইটা মই অলপ চেপেটা কৰি ল'ম। এতিয়া মই কেৰাহীত ঘিউ দি দিলোঁ। মই এলাচি দুটা গুড়া কৰি দিলোঁ। এতিয়া মই চুজিখিনি দি দিলোঁ। এতিয়া মই অলপমান মিলাই দিম। এতিয়া নাৰিকলখিনিও দি দিলোঁ। অকণমান ভাজি ল'ম। এতিয়া মই গাখীৰ দি দিম। এতিয়া ভালকৈ মিলাই ল'ম। এতিয়া চেনি দি দিম। চেনিখিনিও ভালকৈ মিলাই দিম। মই এনেকৈ আস্তে আস্তে মিলাই থাকিম। চুজিখিনি হৈয়ে গেল। অকণমান ঠাণ্ডা হ'ব দিম। আৰু ইফালে মই সেইখন কেৰাহীতে মই গাখীৰখিনি গৰম কৰি ল'ম। গাখীৰখিনি উতলি অহালৈকে অলপমান গৰম কৰি থাকিম। ব্ৰেডটো মই এনেকৈ ল'লোঁ। এতিয়া নাৰিকল চুজিখিনি মই বনাই থৈছিলোঁ যে সেইখিনি মই ভিতৰত এনেকৈ ভৰাই দিম। এনেকৈ এটা এটা কৰি মই গোটেইকেইটা বনাই ল'ম। তাৰ ওপৰত এতিয়া মই গৰম কৰি থোৱা গাখীৰখিনি মই ঢালি দিম। নাৰিকল আৰু গাখীৰ আছিল ইয়াতে। কি ধুনীয়া হৈছে। একবাৰ আপোনালোকে এনেকৈ বনাই খাই চাব, বহুত সোৱাদ লাগে।